হাই গাইজ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনাৰ আগত স্বাগতম জনাইছোঁ। আজি আমাৰ হাজবেণ্ডে চিকেন বনাব, চিকেন ড্ৰাই ফ্ৰাই। আহক চাওঁ কেনেকৈ বনায়। আগতে তেলটো ঢালি লৈছে কেৰাহীত, তাৰপিছত পিঁয়াজখিনি দি কিনে এনেকৈ ভাজি লৈছে ভালকৈ। এনেকৈ ভাজি ল'ব লাগিব ভালকৈ। তাৰপিছত ইয়াতে আদা, নহৰু, জলকীয়া আৰু তেজপাত দিছে। তাৰপিছত আৰু ধুনীয়াকৈ এনেকৈ ভাজি লৈছে। তাৰপিছত এই চিকেনখিনি দি দিছে। দি কিনে আৰু ধুনীয়াকৈ এনেকৈ ভাজি লৈছে। গেছটো মানে অলপ জুইটো কমাই দিব। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব। তাৰপিছত ইয়াতে হালধি দিলে, হালধি নিমখ দি কিনে আৰু এনেকৈ ধুনীয়াকৈ ভাজি লৈছে। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব। তাৰপিছত ইয়াতে গৰম মছলা, চিকেন মছলা আৰু অলপ জিৰা পাউডাৰ ঢালি দিব। দি কিনে আৰু ধুনীয়াকৈ ভাজি ল'ব এনেকৈ। ইয়া দেখিছে নেকি ধুনীয়া ৰং। নেক্সট ইয়াতে ছাইডত ভাতো বহাই দিছোঁ। দেখিছেনে কি ধুনীয়া ৰং। লাষ্টত অলপমান কেঁচা ধনিয়া পাত দি দিব। আমাৰ চিকেন ৰেডি। আৰু নেক্সট ব্লগত লগ পাম। বাই বাই।